হে গাইজ আমি হলো ভিডিঅ'ৰ পাকৈত আৰু আমাৰ পিছফালে আছে এখন জাকৈ তো বলক আজি আমি ৰাজ চাব যাওঁ একেলগে আমি যাওঁ খোজকাঢ়ি যাম বলক খোজকাঢ়াটো ভাল আৰু গাইজ আপোনালোকে ইয়াতে ভিতৰত সোমাই আহি পেলাই দেখা পাব এই ৰাধা কৃষ্ণ মূৰ্তি বঢ়িয়াকৈ বনাই থৈ দিছে ভিতৰত আৰু বহুতবিলাক আছে তো বলক চাই থাকক আৰু এনজয় কৰক ভিডিঅ'টো এখন ঝাক কি বঢ়িয়াকৈ মামো নহয় পুতলা থিয়েটাৰ আহিছে এয়া এই মাৰি লাগছে এই মাৰিলাক মাৰ মিথুন লাষ্ট ফাইট এই কি একদম উৰে মাৰি আছে নামনি অসমত কিন্তু পুতলাৰ প্ৰচাৰটো বেছিকৈ চলে মই কিন্তু বহুত ভাল পাওঁ আপোনালোকে বা কেনে পায় কমেণ্ট বক্সত জনাবচোন আৰু ইয়াৰ মঞ্চত বিটু গাৰ্গৰ সংগীতানুষ্ঠান চলি আছে তেওঁ ভাল গান গায় আমাৰ কলেজতে আছিল এক ষ্টুডেণ্ট আৰু ইয়াৰ মঞ্চৰ কাষত মন্দিৰৰ ভিতৰত আপোনালোকে চাব পাৰে এটা ডাঙৰ গীটাৰ জুবিন গাৰ্গৰ স্মৃতিত এটা প্ৰতিমূৰ্তিও স্থাপন কৰিছে তো এনেকৈ মানুহ হৈ আছে আপোনালোকে বাণিজ্য মেলাত সোমাই আহি পেলাই দেখা পাব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এয়া গোটেইকেইদিন আছে এনেকৈ ফটো লগাই স্মৃতিবোৰ সাঁচি ৰখা হৈছে ৱেলকাম টু বাণিজ্য মেলা 2025 নলবাৰী ৰাস মহোৎসৱত তো বলক চাওক ভাল পাই কি আছে মজা বস্তু আছে ব্লগ আৰু এয়া চাওক আইফিল টাৱাৰ নলবাৰীত প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা নতুনত্ব দিয়াৰ চেষ্টা কৰে তো আজিলৈ ইমানেই আছিল আৰু বাকীখিনি আপোনালোকে দেখা পাব মেলা চেলা পাৰ্ট 2 তো আজিলৈ বাই